সকলো ভালে আছে। আজি কাতি বিহু আমাৰ কঙালী আৰু বাকী ঘৰে ঘৰে চাকি জ্বলিব আজি কঙালী বিহুত। বলকচোন আজি ব্লগটো ষ্টাৰ্ট কৰোঁ, চাই থাকক সকলোৱে আৰু ভাল পাব নিশ্চয়। আৰু কাতি বিহু আজি কেনেকৈ কি কয় আপোনালোকক জনালোঁ আৰু কাতি বিহু শুভেচ্ছা সকলোকে মোৰ ফালৰ পৰা যাচিলোঁ আপোনালোকক। আপোনালোকক দেখাই আছোঁ দেই, মোৰ লগত আছে এয়া ভৈৰৱ কিবা এটা কৈ দিয়া, বাই কৈ দিয়া, বাই। এয়া ভৈৰৱে বাই কৈছে আৰু নিয়ল হয় নে? আজি নিয়লৰ ঘৰতো চাই কৰিছে আৰু তুলসী কৈছে নে? ৰাখিও বহি আছে। ৰাখি অকণমান মুখখন দেখাই দিয়া, এই ৰাখি আৰু বাকী নিশামি এইফালে পলালে। এই আমাৰ ভৈৰৱে আকৌ কিবা এটা কয় বোলে, কি ক'বা? বাই বাই দি দিয়া, বাই বাই দি দিয়া, বাই কৈ দিয়া, বাই কৈ দিয়া। টায়াৰ দি লৈছোঁ, টায়াৰটো ধুনীয়া আছে, মাটি ভৰাই একদম মুচি কাচি হেৰি হৈ গ'ল। আজি তুলসী তলত চাকি জ্বলোৱা আৰু যাৰ ধান খেতি আছে ধানত চাকি জ্বলাই। চাকিটো কিয় জ্বলাই আৰু চাকি জ্বলাই পোক পতংগৰ পৰা আদি কৰি সকলো পোহৰ পালে আঁতৰি যাবৰ কাৰণে জ্বলাই আজি। আৰু এটা তুলসী তলত আজি নতুন নিয়ম, আৰু তাতে কি বুলি কয় কোমলীয়া তামোল আজি দিয়া হ'ব। আজিৰ পৰা তুলসী তলত কোমলীয়া তামোল দি নমু কৰিবা নি আজি কাটি? কৰিবা নে? আৰু তুলসী তলত আজি কাতি বিহু বুলি প্ৰসাদ এমুঠি দিছোঁ তুলসী তলত। ভৈৰৱ কি খাইছা তুমি? কি খাইছা? আইও ভৈৰৱে কি খাইছে অ'? আৰু আমাৰ ভৈৰৱ চাওঁ, ইফালে চাওঁ। সেইটো আমাৰ ঘৰত পদূলিটোত দিছোঁ, দেখিছেনে কি ধুনীয়া লাগিছে চাওক। আমাৰ ঘৰত জ্বলাইছোঁ দেই এইটো, দেখিছেনে চাওক একদম কি মজা লাগিছে, দেখিছেনে? আৰু পথাৰত দেখাই আছোঁ আপোনালোকক, আৰু কাৰোবাৰ ঘৰত গৈ আছোঁ ৰ'ব বুট খাবলৈ, আপোনালোকক দেখাই আছোঁ দেই। চাই থাকক ভিডিঅ'টো, কেনেকুৱা লাগিছে ক'ব দেই, কমেণ্ট কৰি জনাব, ভাল লাগিছে নে বেয়া লাগিছে। এতিয়া পিঠা খাবলৈ গ'ল পলা হ'ব দেই, আমি এতিয়া পিঠা খাবলৈ গ'লোঁ বুজিছেনে? পিঠা আমি এতিয়া বিহু চিহু খাই গৈ আছোঁ, প্ৰসাদ চসাদ খাই ঘৰলৈ গৈ আছোঁ দেই। প্ৰসাদ চসাদ খাই এতিয়া ঘৰলৈ গৈ আছোঁ। পলাঘৰ বিহু চিহু খাই গুচি গ'লোঁ। এজনী বিস্মী পথাৰত চাকি দিলেগৈ নে? চাকি দিলেগৈ, বৌয়ে চাকি তাকি দি মেলি এতিয়া বহি আছে দেই, আৰু থিয় হৈ আছে এতিয়া। আৰু বিস্মী আৰু এইফালে জানমণি বহি আছে। জানমণি এইফালে চাই দিয়া, এইজনী জানমণি, এইজনী জানমণি আহি গ'ল। আৰু এইটো মান্তি এতিয়া মোমায়েকৰ ঘৰলৈ যায়। আৰু আমি এতিয়া গৈ আছোঁ দেই, ঘৰলৈ যাওঁ এতিয়া। আৰু ববিতাহঁতৰ ঘৰত আমি এতিয়া বিহু খাইছোঁ। তুলসী তলত প্ৰসাদ দিছিলে, বিহু কাতি বিহু। আৰু দেখিছেনে কাতি বিহুত বেছিনে দৰং খাইছোঁ। তুমি দেখিলা এতিয়া আমাৰ বিকি এইফালে বিকি কিবা এটা কৈ দে আকৌ, বিহু চিহু কেনেকুৱা চাকি তাকি জ্বলালি নে? প্ৰাৰ্থনা গালি নে? কাতি বিহু গালি? এইফালে চাওঁ তই মুখখন লিয়া আকৌ, লাজ কৈছে কেলৈ? অভি এইফালে আহা, অভি এইফালে। আমাৰ এতিয়া অভি ধুনীয়া চলাব, এইখিলা এইখিলা। অভি প্ৰসাদ খালা নে? খালা? কোনে দিলে? জেঠাই দিলে? মা ক'ত গৈছে? কেলৈ গৈছে? এনেইতো নাই যোৱা, নিশ্চয় কিবা এটা কাৰণে গৈছে। ভাইটিক আনিব গৈছে আৰু তোমাক এৰিলে হয় ইয়াতে? ঠিকে আছে দিয়া। মালৈ মনত পৰিছে নেকি? নাই পোৱা? কিবা এটা কৈ দিয়া তুমি, আজি বিহু যে ভাল লাগিছে নে বেয়া? কি ক'লা? আকৌ ওচৰ আকৌ ভালছে কোৱা, কি ক'লা? আকৌ এইবাৰ কিবা এটা কৈছিলা নহয় আকৌ তাৰ আগত, কি কৈছিলা? হে পাপা কেনি গ'ল? পাপা ক'ত লগাইছে কাম ক'ত লগাইছে? হে গোলাঘাট গ'ল? হয় নি? আজি ঘৰত আৰু মাংস চাংস নাই আৰু হয়নে? নে আছে? আছেনে নাই? নাই মাকে এৰিলে আৰু দেই ল'ৰাটোক।
তুলসী পাৰে হে কেইটা উঠিছে চাওক 1 2 3টা এফালে দুজনী আছে আমি টোটেল 5টা উঠিছোঁ স্কুটিখনত মোৰ BMWখনত উঠি আছোঁ দেই এতিয়া মোৰ BMWখন চবেই দেখি আছে সেইখন একদম পূৰা হেৰি পূৰা একদম অভি বিকিকে আৰু হেৰিকে প্ৰসাদ দিয়া চয়নিকাকে অভিক দিয়া অভি প্ৰসাদ খাবি না আমাৰ ঘৰত হা সেইখন আমেৰিকাৰ পৰা আনিলোঁ আমেৰিকা এই ভৈৰৱক সুধি ল